বাইটি কিমান আৰু মাছ মাংস খোৱা ফেটি লিভাৰ হ'ব এদিনত দুসাজকে ভাত খাওঁ সপ্তাহত 14 সাজ ভাত কেতিয়াবা বেছিও হয় কিন্তু সপ্তাহটোত 2-3 সাজ ভাতৰহে ভিডিঅ' দিওঁ তাকেই চবেই কৈ থাকে ইমান খাব পাৰা তুমি সেইটোকে ভাবিলো আজি খিচিৰিকে বনাই খাওঁ প্ৰথমে মচুৰ দাইলৰ টেমাটো উলিয়াইছো যা দালিচোন 10টা মানহে আছে মগুৰ দাইলৰ টেমাটো উলিয়ালো থেংক গড অলপমান আছে চাউল চালো বৰা চাউল আৰু হাত পুৰণা কিবা বেলেগ এবিধ চাউলহে আছে এইবাৰ ঘৰৰ পৰা চাউল আনিবও পাহৰিলো বাৰু 3 মুঠিমান মগু দাইল আছিল আৰু 1 মুঠি চাউল ভালকে পৰিষ্কাৰকে ধুই লৈছো আনতে মোৰ হিয়াৰ আমঠু বেমাৰী কুকাৰটো পাতি দিছো গৰম হয় মানে ভাবিছো এটা আলু গুছাই লওঁ পিছে আলুটো শেপ এণ্ড সাইজটো দেখি কিবা চিনাকি লাগিছে হাৰ্ট শেপৰ নিচিনা লাগা নাই নে মান হেণ্ডিংটো ভালকে লাগিল যেন পাইছো যেনে তেনে ঘি 1 চামুচ উলিয়াই কুকাৰটোত দিলো লগে লগে দিছো কেইটামান পাঁচফোৰণ লগতে ধুই ৰখা দালি চাউলখিনি মানে আজি কুফা ভালকে লাগিছে বাৰু চাউল দালিখিনি ভালকে লৰাই অলপ সময় কম জুইত ভাজি লৈছো তাৰ পিছত দিছো পৰিমাণ মতে নিমখ এটা পকা জলকীয়া আৰু অলপমান হালধি দি আকৌ ভালকে লৰাই 3-4 মিনিট ভজাৰ পিছত ভকভকীয়া উতলা গৰম পানী দি দিছো হেতাখনে পানী চেক কৰি ভাবিছো আৰু অলপ দিব লাগিব যিহেতু খিচিৰি পানী অলপ বেছিকে দি ঢাকনখন মাৰি উপযুক্ত সময়লৈ অপেক্ষা কৰিলো তেতিয়ালৈ ভাবিছো একাপ ধুনীয়া ৰঙা চাহ খাই লওঁ অলপমান চেনি আৰু আদা দি একাপ ধুনীয়া ৰঙা চাহ চেকি ললো লগতে লৈছো কেইটামান শুকান ভজা বুট চাহ দুকি আৰু এটা দিন কেনেকে যায় তাকে ভাবি থাকোতে নাৰ্ভৰ প্ৰব্লেম থকা কুকাৰটোৰ হুইচেলটো ববিন ঘূৰা দি ঘূৰিব ধৰিছে মানে ইয়াক হেঁচি দিয়াৰ সময় আহি পৰিছে পলম নকৰি 3 হেঁচন দি 3টা হুইচেল মৰুৱাই ললো হুইচেল যোৱাৰ পিছত ঢাকনখন খুলি চাওঁ ৱাও কি ধুনীয়া গোন্ধ দেৰি নকৰি গৰমে গৰমে পৰিবেশন কৰিবলৈ লৈছো কুকাৰটো একদম চুচি বাছি লৈছো ওপৰেদি আকৌ যেনে তেনে টেমা চুচি অলপমান খাটি গৰুৰ ঘিউ দি লৈছো লগতে অলপমান ভোট জলকীয়া আচাৰ দেখি লোভ লাগিছে নে নাই বাৰু মই পিছে বাহি ৰবই পৰা নাই আদা নহৰু পিয়াজ মিঠাতেল নিদিয়া খিচিৰি ৰেডি একদম ভগৱানক দিয়া প্ৰসাদৰ নিচিনা হৈছে ৰাইজ আচলতে মায়ে সদায় কয় পাকঘৰত সোমালে বা গেছৰ চুলা জ্বলালে সদায় ভগৱানৰ নাম ল'বা যিয়ে বনোৱা যাতে জোখতকৈ বেছি হয় আৰু বেলেগকো যাতে খুৱাব পাৰা চাবা ভগৱানে কেতিয়াও তোমাক ভোকা নাৰাখে